নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক এডুকেশ্যন ফৰ ইউ চেনেলটোলৈ স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ পঞ্চম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল কবিতাটি আলোচনা কৰিম তোমালোকে কিতাপত চোৱা অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল এই কবিতাটি অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল সকলোবোৰ বস্তুৱে উজ্জ্বল আৰু ধুনিয়া ব্ৰাইট মানে হৈছে উজ্জ্বল আৰু বিউটিফুল মানে হৈছে ধুনিয়া অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল সকলোবোৰ বস্তুৱে উজ্জ্বল আৰু ধুনিয়া অল ক্ৰিয়েচাৰ্ছ গ্ৰেট এণ্ড স্মল সকলোবোৰ জীৱন্ত বস্তুৱে মহান আৰু সৰু গ্ৰেট মানে হৈছে মহান আৰু স্মল মানে সৰু ক্ৰিয়েচাৰ্ছ মানে জীৱন্ত বস্তু তোমালোকে এইফালে শব্দ অৰ্থবিলাক দিয়া আছে তোমালোকে চাব পাৰা এটা চাই ল'ব পাৰা এই মৌৰা চৰাই এটা যে দেখিছা তাতে দেখুৱাই দিছে ক্ৰিয়েচাৰ মানে হৈছে এ লিভিং থিং ডেট কেন মুভ এৰাউণ্ড এটা জীৱন্ত বস্তু যিটোৱে ইফালে ঘূৰি ফুৰিব পাৰে সেইবিলাক হৈছে ক্ৰিয়েচাৰ আকৌ চোৱা অল থিংছ ৱাইজ এণ্ড ৱণ্ডাৰফুল সকলোবোৰ বস্তুৱে জ্ঞানী ৱাইজ মানে জ্ঞানী এণ্ড ৱণ্ডাৰফুল আৰু অত্যন্ত ধুনীয়া বহুত ধুনীয়া দ্য লৰ্ড গড মেড দেম অল ভগৱানে বনাইছে কাৰণ এই সকলোবোৰ বস্তু ভগৱানে সৃষ্টি কৰিছে দ্য লৰ্ড গড মেড দেম অল এই সকলোবোৰ বস্তু ভগৱানে সৃষ্টি কৰিছে তাৰপিছত চোৱা Each little flower that opens এতিয়া তলৰ পেৰেগ্ৰাফটোত তোমালোকক দেখুৱাইছে ভগৱানে কি বস্তু সৃষ্টি কৰিছে হেতু চাবা Each little flower that opens ফুলি থকা সকলোবিলাক ফুল Each little bird that sings গীত গাই থকা সকলোবোৰ সৰু চৰাই কোনে সৃষ্টি কৰিছে ভগৱানে He made their glowing colors. He বুলি যে কৈছে হি বুলি ভগৱানৰ কথা কৈছে He made their glowing colors. সিহঁতৰ বিভিন্ন ৰং ৰূপবিলাক কোনে সৃষ্টি কৰিছে ভগৱানে হি মানে হৈছে ভগৱান He made their tiny wings. আৰু ভগৱানে কি সৃষ্টি কৰিছে পাখিবিলাক সিহঁতৰ সৰু সৰু পাখিবিলাক সৃষ্টি কৰিছে সিহঁতৰ মানে চৰাইৰ সৰু পাখিবিলাক সৃষ্টি কৰিছে গতিকে কবিতাটো ইমানেই ইয়াত ভগৱানে কি সৃষ্টি কৰিছে তাৰ কথা কোৱা হৈছে আৰু ভগৱানৰ সৃষ্টিবিলাক যে বহুত ধুনীয়া মহান উজ্জ্বল তাৰ কথা কোৱা হৈছে গতিকে তোমালোকে কবিতাটো বুজি পালা কবিতাটো ইমানেই ইয়াৰ পৰৱৰ্তী ভিডিঅ'টিত মই এই পাঠটোৰ শব্দ অৰ্থ আৰু প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম ইয়াৰ প্ৰশ্ন উত্তৰ আছে প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত গতিকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে তোমালোকৰ পাঠৰ বিভিন্ন নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তোমালোকে আগত পাব পাৰা লগতে যদি এই পাঠটো বুজি পাইছা তেন্তে এটা লাইক কৰিবা আৰু যদি কিবা বুজি নোপোৱা আছে তেন্তে কমেণ্ট কৰি মোক সুধিবা আৰু লগৰবোৰলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ধন্যবাদ